Hello everyone, welcome back to my channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। আজি মই লৈ আহিছো চুলিৰ কাৰণে এটা খুব সুন্দৰ হেয়াৰ মাস্ক। ইয়াত আছে জেতুকা পাত, জবা ফুল আৰু নৰসিংহ পাত আৰু মই ঘৰতে পিচি লোৱা আগতে জেতুকা পাতৰ যোনটো গুৰি হয় ৰ'দত শুকুৱাই মই পিচি লৈছিলো। হেয়া গুটেখিনি লৈছো এতিয়া মই এখন প্লেটত। এতিয়া এই গুটেখিনি মই এটা মিক্সি বাউলত গুটেখিনি পেষ্ট কৰি লম। তাৰ পিছত ইয়াৰ আমাৰ ৰেডি হৈ যাব এয়া চুলিত লগাবৰ কাৰণে হেয়াৰ মাস্ক। জেতুকা পাতত অলপমান যদি নৰসিংহৰ পাত আমি মিক্স কৰি দিওঁ ই আমাৰ চুলিৰ কাৰণে খুবেই উপকাৰী। ই আমাৰ চুলি হেয়াৰ গ্ৰোথটো সোনকালে কৰে, লগতে হেল্ডি বনায় আৰু চুলি কলা হোৱাটো ই খুব সহায় কৰে কাৰণ ইয়াত ফছফৰাছ থাকে, ফলিক এচিড থাকে, গোটেইখিনি আমি ইয়াত পাওঁ আৰু জবা ফুল দিলেও খুব ভাল হয়। আৰু যদি আমি শুকান পাউডাৰটো ইয়াৰ লগত মিক্স কৰি দিওঁ চুলিত এটা শ্বাইনি কালাৰ আহে। গতিকে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া আমি এই গোটেইখিনি পেষ্ট বনাই চুলিত লগাই পেলাই আমি আধা ঘণ্টা বা 1 ঘণ্টা ৰাখি পেলাই আমি চুলিখিনি ধুই দিলে হ'ব। কিন্তু ইয়াৰ বেষ্ট ৰিজাল্টটো পাব হ'লে আমি সেইদিনা চুলিত শ্বেম্পু কৰিব নালাগে, তাৰ পিছদিনা শ্বেম্পু কৰিলে হৈ যাব। আজি মই লৈ আহিছোঁ চুলিৰ কাৰণে এটা হোম ৰেমেডি। ইয়াত আছে মোৰ নাৰিকল তেল আৰু এল'ভেৰা, ঘৰৰ পৰা ছিঙি অনা ফ্ৰেছ এল'ভেৰা। এতিয়া মই এইখিনি এল'ভেৰাটো ভালদৰে গুচাই পেলাই ভিতৰৰ জেলিটো উলিয়াই পেলাই মিক্সিত পেষ্ট কৰি ল'ম। তাৰপিছত ইয়াত নাৰিকল তেল অলপ দি পেলাই পেষ্ট কৰি মূৰত 15 পৰা 20 মিনিটমান ভালদৰে মাছাজ কৰি পেলাই আমি মূৰটো ধুই পেলাম। আমি ৰাতি লগাইও শুব পাৰোঁ, কিন্তু মই যিহেতু এতিয়া গৰম দিন ৰাতিপুৱা লগাই পেলাই অলপ টাইম ৰাখি তাৰপিছত ধুই দিম। এইখিনি আমাৰ মিক্স কৰাৰ পিছত এনেদৰে অলপ ফেন উঠি যায়। ইয়াৰ পিছত আমি এতিয়া মূৰত লগাই পেলাই 1 ঘণ্টামান ৰাখি ধুই দিলে হৈ যাব।